Ready? 1, 2, 3. উঠাই ললে Hey guys, good morning. মোৰ ফেচবুক পেজলৈ ইউটিউব চেনেলৰ আপোনালোকক সবকে স্বাগতম জনাইছোঁ। সো মোৰ ফালৰ পৰা আপোনালোকক সকলোকে হেপী নিউ ইয়েৰ। আপোনালোকে সকলোৱে ভালদৰে থাকক আৰু মই এতিয়া যাব লৈছোঁ এইখিনি কল লৈ আৰু মানে এইকেইটা কলখিনি লৈ পেলাই যাওঁ এটা জেগালৈকে মানে বান্দৰক মানে লগ কৰিব যাওঁ মানে কিবা এটা দি থৈ আহোঁগৈ দেখো নিউ ইয়েৰ বুলি কিনো দিম সেইকেইটা দিওঁ আৰু বাপ্পা আমাৰ এই খবৰে নিউ ইয়েৰ লোকে ডান্স কৰি আছে ইয়াক শুই আছে আৰু বান্দৰক লগ কৰিব যোৱাৰ আগতে মেইন মানে মোক কাম এটা মান আছে সেইকেইটা জল্দি কৰি মেলি যাওঁ মানে কালিৰ পৰা মিস্ত্ৰী আহিব সিহঁতক প্ৰটিন আনি দিব লাগে কি হোৱালে আৰু কথা মতে কাম মই কৈ আহিছিলোঁ মানে জল্দি পঠিয়াই দিব মই ক'ৰবাত যাব লাগে চ' আহি পাই গ'ল চ' থেংক ইউ আৰু মা দেউতাক সেৱা কৰি আৰু হনুমানক সেৱা কৰি বিচাৰিবলৈ আৰম্ভ কৰিলোঁ বান্দৰ আৰু প্ৰায় ঘৰৰ পৰা 8-9 কিলোমিটাৰ মান দূৰলৈ আহি গ'লোঁ কিন্তু বান্দৰ এটাও পোৱা নাই এটা জেগাত গৈ আছোঁ আৰু অলপ দূৰ চাওঁ কি হয় আৰু যিটো জেগাত আশা কৰি আহিছিলোঁ সেইটো জেগাটো নাই আজি পূৰা খালী নহ'লে এডোখৰতে পূৰা ভৰ্তি হৈ থাকে আজি নাই প্লাছ এটা মোৰ এটা ভৰসা সেইটো আছে ফৰেষ্ট ৰিজাৰ্ভৰ ওচৰত ইয়াৰ পৰা আৰু প্ৰায় আধা কিলোমিটাৰমান যাব লাগিব চ' তাতো নাই যদি কিবা এটা উপায় এটা কৰি যাম আৰু ইয়াতে দুটামান থৈ দি যাওঁ যি আহি মেলি খাই ল'ব মানে সিহঁতিও ক'ৰবাত পাৰ্টি চাৰ্টি মানিব গ'ল নেকি তাৰ কাৰণে এটাও নাই বান্দৰ নাই একদম খালী এইফালে চক আজি ফৰেষ্টে খালী নহ'লে এইফালে গোটেই ভৰ্তি হৈ থাকে এডোখৰত গোটেই বান্দৰ ভৰ্তি হৈ থাকে এইফালে আজিতো নাই দে টঙতিয়ে খা আৰু ল খা খা আৰু ফাইনেলি পাই গ'লোঁ সেইটো চখ সেইটো গছৰ আৰু লুকাই আছে সেইফালে আৰু ফাইনেলি বিচাৰি পাই গ'লোঁ কিন্তু ইহঁতি অলপ মানে ভয় কৰিছে মানে গছৰ ওপৰত পূৰা এতিয়া আহি গ'ল চব আহি গ'ল গম পাই গ'ল না কল আনিছে বুলি আৰু এডোখৰে থৈ দিওঁ আহি মেলি খাই ল'ব আৰু এডোখৰে থৈ দিলোঁ ধুনীয়াকৈ আহি মেলি খাই ল'ব উঠাই ললে আৰু ফাইনেলি লাষ্টত পাই গ'লোঁ বান্দৰখিনি মায়ে ফোন কৰিছিলে তই ইমান ওচৰতে যদি আছ ঘৰলৈ এপাক গুচি নতুন চাউলো খাম এসাঁজ খাবি বুলি চব ঘৰলৈ বুলি গৈছোঁগৈ আৰু এইফালে চব গোটেইখিনি মানে কি ধুনীয়া সৰিয়হ ফুল ফুলিছে মজা আল্টিমেট জেগা মানে গাঁৱত সোমালেতো ফিলটোৱে বেলেগ হৈ যায় মানে সঁচাকৈ প্ৰায় 11:40 হৈ গ'ল মোৰ কাৰণে বোলে মায়ে ৰখি আছে দে আহি পাই গ'লোঁ আৰু জানুৱাৰী বুলি মায়ে মানে ওচৰৰে মানে আইতাকেইজনীবিলাক আনি মেলি ধুনীয়াকৈ ভাত খুৱাই আছে আৰু মোৰ কাৰণে এইফালে চক জুইশালাৰ ওপৰত মানে ধুনীয়াকৈ থৈ দিছে আৰু ইয়াত আছে মাছ ভাজি গাহৰি মাংস আৰু চব্জি এইটো খাই থাকোঁতে মানে বাহিৰত দেখিছোঁ পূৰা নাচ গান চলি আছে চক আপোনালোকে আৰু ভাত খালোঁ আৰু অলপ টাইম ওলাই আহিছোঁ যিহেতু গাঁৱত আহিছোঁ ন গাঁৱৰ ফিল্ডটো অলপ ল'ব আহিছোঁ একদম নদী কিনাৰত আহি গ'লোঁ সেইফালে চক জোতে যাওঁ বন সেইফালে এটা ভিডিঅ' কৰিছোঁ লুকাই আছে এইফালে আৰু এইফালে ভণ্টিহঁতে আহিছে ৰিলচ বনাব আহিছে মানে একদম ধুনীয়া মেখেলা চাদৰ পিন্ধি মেলি আৰু যিহেতু ভণ্টিহঁতে ৰিলচ বনাব ন চব প্ৰেক্টিচত লাগি আছে এইফালে চক এইফালে প্ৰেক্টিচত এইফালেও আৰু এইফালেও চক চব প্ৰেক্টিচ হেল্ল' গাইজ মেখেলা চাদৰ ৰেডি ৰেডি Ready? 1, 2, 3. একো নাই প্ৰায় 3 ঘণ্টামানৰ পাছত ফাইনেলি ৰিল কমপ্লিট হৈ গ'ল
কেনেকুৱা লাগিলে পুৰা মন পচন্দৰ তই নকৰিলি আৰু মই ডিব্ৰুগড় ডাইৰেক্ট আহি গ'লোঁ আৰু ডিব্ৰুগড় ডাইৰেক্ট আহি মেলি মানে দেখিছোঁ মানে ভাগিন কেইজনী মানে আমাৰ ঘৰত আছে আৰু ভিডিঅ'ত যদি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই অলপ ছাবস্ক্ৰাইব কৰি দিয়ক অলপ শ্বেয়াৰ কৰি দিয়ক প্লিজ Cuma itu deh. Anda. Masa.